থাকোঁ তৰাজানৰ পৰা আহিছিলোঁ। জুবিন গাৰ্গৰ বহু কাহিনী আছে যোৰহাটত লৈ জাপি পিন্ধি কলেজলৈ যোৱা, চাইকেল চলাই ঘূৰি ফুৰা, এইসমূহ এতিয়া কিন্তু যোৰহাটবাসীয়ে সম্পূৰ্ণ মনত পৰিব, স্মৰণীয় হৈ থাকিব। য়েছ, আমিতো সদায় জুবিন দাক আমাৰ মনতে ৰাখিম। তেওঁক আমি সদায় যেনেকৈ তেওঁ আমাৰ সদায় আছিলে তেনেকৈ সদায় আমাৰ লগতে থাকিব। বাছ জুবিন দাক ন্যায় পাওক সেইটোৱে আমি বিচাৰিছোঁ, আৰু সেইটো কাৰণে আমি যেনেকৈ নহওক লাগিয়ে থাকিম। এইটো আমি এৰি নিদিওঁ এনেকৈ। আৰু তাৰ কাৰণে যদি কিবা পলিটিক্স হয় সেইবোৰ ভাল নাপাম, কেলে জুবিন দাৰ আত্মাটোৱে শান্তি নাপাব। তেওঁ যাতে ন্যায় পাওক সেইটোৱে আমি আশা কৰিছোঁ, আৰু তেওঁ আত্মাই শান্তি পাওক সেইটোৱে। যোৰহাটখনক জুবিন গাৰ্গে অত্যন্ত ভাল পাইছিলে। জুবিন দাৰ ফেভৰেট জেগা আছিলে যোৰহাট। তো তেওঁৰ ভাগৰ মৃত্যুদেহটো নাহাটো আমাৰ দুখ থাকিলে, কিন্তু এয়াও যে আমি পাইছোঁ, এয়া আমাৰ কাৰণে বহুত আজি উই আৰ ভেৰি লাকি। আই ফিল ডেট উই আৰ ভেৰি লাকি কি আজি এইটো অনুষ্ঠানটো হেৰি কৰিবলৈ টাইম। যোৰহাটৰ গৌৰৱ অনুভৱ কৰে। বহুতখিনি মানে কি ক'ম আৰু এতিয়া জুবিন দা আমাৰে হয়, আমাৰ লগতে থাকিব। এণ্ড আই হোপ কি তেওঁ আকৌ ৰিবৰ্ণ হৈ পিনে আমাৰ মাজতে আহক, সেয়া আশা কৰিলোঁ। থেংক ইউ ছ' মাছ।